নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নিমিষা বৰুৱালৈ আশা কৰোঁ সকলো ভালেই আছে আৰু সুস্থ আছে আজি মই কিছুমান নতুন ডিজাইনৰ ড্ৰেছ কালেকশ্যন লৈ আহিছোঁ আপোনালোকৰ মাজলৈ তেনেহ'লে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে মই দেখাম আপোনালোকক কেইটামান ট্ৰেডিশ্যনেল বেবী ফ্ৰক তেনেহ'লে বলক ফ্ৰক কেইটা প্ৰথমে আপোনালোকক দেখাই লওঁ এইটো এটা হৈছে বেবী ফ্ৰক দেখিবলৈ খুব ধুনীয়া হয় এইটো বেক সাইড হয় আৰু এইটো হৈছে ফ্ৰণ্ট সাইডত এইটো ডিজাইন থাকিব এইটো এটা ইমান মৰম লাগিছে এইটো দেখিবলৈ আৰু আছে মই আৰু দেখাইছোঁ এইটো এটা হৈছে এইটো একেবাৰে সিম্পল হয় ডিজাইনটো এইটো এটা আৰু এটা ডিজাইন দেখাইছোঁ আপোনালোকক এইটো বিৰাট মৰম লগা হয় দেখিবলৈ এইটো হৈছে কেঁচাপাত যিটো হোৱাইট হয় এই হোৱাইট ডখৰ কেঁচাপাত হয় আৰু বাকি ৰেডখিনি হয় পদ্মিনী কটন এইটো হেণ্ডমেডৰ হয় ওপৰৰ যিটো ৰেড ফুল হয় ওপৰৰ ৰেড ফুলখিনি এইখিনি হেণ্ডমেডৰ হয় বিৰাট মৰম লগা হয় দেখিবলৈ আৰু এইটো ডিজাইন হয় এইটো আপোনালোকে নিজে চাই লওক ইয়াৰ লগত আৰু আছে এইটো হৈছে নেটৰ হয় তলৰ যিডখৰ হোৱাইট হয় এইডখৰ নেটৰ হয় এইটো এইটো হয় বেক সাইডেও সেম ডিজাইন হয় একেবাৰে সিম্পল হয় ডিজাইনটো একেবাৰে সিম্পলকৈ ৰেডি কৰা হৈছে আৰু এটা আছে মই আৰু এটা দেখাই লৈছোঁ এইটো এটা হৈছে ৰেড হোৱাইট কম্বিনেশ্যন আৰু বিৰাট মৰম লাগিব সৰু ছোৱালীয়ে যেতিয়া পিন্ধিব এইটো ডিজাইন হয় ধুনীয়াকৈ ভিডিঅ'টোত মই দেখাই দিছোঁ ধুনীয়াকৈ ডিজাইনটো এইখিনি কটনৰ হয় গোটেই যিকেইটা ফ্ৰক দেখাইছোঁ গোটেইকেইটা কটনৰ হয় যিখিনি কিছুমানত কেঁচাপাত আছে আৰু কিছুমানৰ বাকী যিমানকেইটা দেখালোঁ সেইকেইটা কটনৰ ফ্ৰক হয় ওপৰত নেট আছে কিছুমানত আৰু এটা ফাৰ্ষ্ট যিটো ফ্ৰক দেখাইছিলোঁ এইটো মেচিন মেড পলিপাটৰ ফ্ৰক হয় কালাৰটো একেবাৰে হোৱাইট নহয় অফ হোৱাইট টাইপ হ'ব আৰু ৰেড হ'ব আৰু ইয়াতে গোল্ডেন টাইপ জিলিকি থাকিব আৰু এইকেইটা ডিজাইন মই ওচৰৰ পৰা দেখাই দিছোঁ ধুনীয়াকৈ আৰু দেখাম মই এতিয়া আপোনালোকক দেখাম এটা ট্ৰেডিশ্যনেল কুৰ্তি এইটো ৰয়েল ব্লু কালাৰৰ হয় ডিজাইনটো ফ্ৰণ্টৰ যিটো ডিজাইন হয় এইটো ফ্ৰণ্ট ডিজাইন হয় আৰু যিটো বেক সাইড হয় বেক সাইড অলপ কটা থাকিব এইটো বেক সাইডৰ ডিজাইন হয় কালাৰটো কেমেৰাত অলপ ডিফাৰেঞ্চ আহিব পাৰে ভিডিঅ'টোত কিন্তু এইটো পুৰা ৰয়েল ব্লু হয় কালাৰটো ফুল স্লিভ হাত হয় আৰু যিটো তলৰ যিটো ডিজাইন হয় ডিজাইনটো এইটো হয় ডিজাইনটো আৰু আছে মই আৰু এটা দেখাওঁ আপোনালোকক এইটো হৈছে ল'ৰাৰ এটা স্কাৰ্ট হয় ব্লেক আৰু ৰেড কম্বিনেশ্যনৰ এইটো ল'ৰাৰ হয় ফ্ৰণ্টৰ যিটো ডিজাইন হয় ডিজাইনটো এইটো হ'ব ফ্ৰণ্টৰ ডিজাইনটো আৰু বেক সাইডটো থাকিব একেবাৰে সিম্পল কলাৰত থাকিব ফুল আৰু হাতৰ থাকিব ফুল আৰু ফ্ৰণ্টত থাকিব ফুল
বেক সাইডটো একেবাৰে সিম্পল, খুব ধুনীয়া হয় দেখিবলৈ। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে কমেণ্টত জনাব। আৰু মই দেখাম এযোৰ এতিয়া শেষত মেখেলা চাদৰ আপোনালোকক। এইযোৰ হৈছে ৰেড হোৱাইট কম্বিনেশ্যনৰ এখন মেখেলাখন হয়, কেঁচা পাট আৰু পদ্মিনীৰ হয়। আগতেও মই দেখাইছোঁ এনেকুৱা ডিজাইনৰ মেখেলা চাদৰ আপোনালোকক, কিন্তু এইযোৰ বেলেগ হয় অলপ, সেইটো কাৰণে ভাবিলোঁ আকৌ দেখাই দিওঁ। এইটো মেখেলাৰ তলৰ যিডোখৰ অংশ হয় এইডোখৰ হয়, আৰু এইখন মেখেলাখন। আৰু এতিয়া দেখাম চাদৰখনত মই একদম প্ৰথমৰ পৰা দেখাই গৈছোঁ। চাদৰখনত মাল্টি কালাৰ দহি আছে, একদম ডাঙৰ ডাঙৰকৈ মাল্টি কালাৰ দহি। এইখিনি মাল্টি কালাৰ দহি এনেও যেতিয়া কৰি আমি পিন্ধোঁ মেখেলা চাদৰত দেখিবলৈ বিৰাটেই ধুনীয়া লাগে। আৰু চাদৰৰ যিটো আচল হয় আৰু ছাইডৰ যিটো পাৰি হয়, পাৰিটো এইটো হ'ব, মাজত থাকিব য়েল্লো, আৰু য়েল্লো অংশটোত এইটো ডিজাইন আছে, আৰু মাজৰ যিটো গেৰ অংশ হয় তাত পৰিব ৰেড যিটো কেঁচা পাট হয়, কেঁচা পাটৰ এইটো ডিজাইন। এইযোৰ হৈছে কাপোৰযোৰ বিৰাট ধুনীয়া লাগিছে দেখিবলৈ। মই যেতিয়া পিন্ধি ফটো মাৰিম আপোনালোকক নিশ্চয় দেখাম। এইখন হৈছে চাদৰখন, আৰু অলপ আগত যিখন দেখালোঁ সেইখন হৈছে মেখেলাখন। এবাৰ গাত লৈ দেখাইছোঁ। এইটো ডিজাইন হ'ব। আৰু এতিয়া যিহেতু বিহু পাইছে, আৰু নতুন নতুন ডিজাইনৰ কালেকশ্যন আপোনালোকৰ মাজলৈ মই লৈ আহিম। আৰু মই শেষত দেখাম আপোনালোকক এটা ট্ৰেডিশ্যনেল কুৰ্তি। এইটো কটনৰ হয়, হাতখন ইমানত পৰিব কুৰ্তিটোৰ, আৰু দেখিবলৈ খুব ধুনীয়া হয়। মই নকলেও হ'ব, ভিডিঅ'টোত আপোনালোকে দেখিছেই। আৰু বেক সাইডে যিটো ডিজাইন হয়, বেক সাইডে এইটো ডিজাইন থাকিব। আজি মই যিখিনি ড্ৰেছ কালেকশ্যন আপোনালোকক দেখালোঁ, আপোনালোকৰ কেনেকুৱা লাগিলে ড্ৰেছখিনি মোক জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। পুনৰবাৰ অন্য এটি ভিডিঅ'ৰ সৈতে অন্য বেলেগ বেলেগ ড্ৰেছ কালেকশ্যনৰ সৈতে আপোনালোকক লগ পোৱাৰ আশা থাকিল। আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি।